মাই ইউটিউব চেনেল। আজি দুৰ্গা পূজা উপলক্ষে মই শিমলুগুৰি, যিহেতু মোৰ ঘৰ শিমলুগুৰিৰ পৰা বালিঘাটৰ পৰা নাজিৰা যাম ভাবিছোঁ। নাজিৰাৰ ভিতৰতে অলপ ফুৰিম ভাবিছোঁ। মোৰ লগতে যাব মোৰ বা দুজনী। তো মই ইয়াৰ পৰা শিমলুগুৰি মছজিদ তিনিআলি লগ কৰিমগৈ বাহেঁতৰ ঘৰটো তাত আছে। তো আমি তাত লগ হৈ পিনি তাৰ পৰা আমি ডাইৰেক্ট বেটেৰী লৈ পিনি নাজিৰা যাম। তো বলক আমি যাওঁ। হেল্ল' গাইজ, মই মছজিদ তিনিআলি আহি পালোহি। দেখিছে কিমান ভিৰ হৈছে। মই যাম কৈছিল যে বা দুজনী, এয়া সংগীতা বা, মুখখন দেখাই দিয়া। এয়া বিউটি বা। সংগীতা বাই এইবছৰ টেট পাছ কৰি এতিয়া শিৱসাগৰ স্কুলত টিচাৰ জব কৰি আছে। তো লাষ্ট কৰিছে ভিডিঅ'ত ওলাবলৈ। এতিয়া আমি নাজিৰা যাব ওলাইছোঁ। এয়া বেটেৰী, তাত বহিম এতিয়া। এয়া বাহেঁতি বহি আছে। হেল্ল' এভৰিৱান, তো আমি নাজিৰালৈ গৈ আছোঁ। বেটেৰীত বহিছোঁ ইতিমধ্যে। নাজিৰা গৈ পাই আকৌ ব্লগটো ষ্টাৰ্ট কৰিম। ইয়াতে মোৰ বাকেইজনী বহিছে। আমি নাজিৰা আহি পালোহি। এয়া বেটেৰীখন ৰখাইছে। বৰষুণ দি আছে অলপ চিপ চিপকৈ। বায়ে পইচাটো দি দিলে। নাজিৰা টাউনখন দেখিছে আপোনালোকে, ইমান ভিৰ হোৱা নাই। ফুচকা খাব বোলে, ফুচকা খাবলৈ আহিছোঁ ইয়ালৈ। ফুচকা খাই মেলি এতিয়া আকৌ গৈছোঁ মণ্ডপত পূজা চাবলৈ। নাজিৰা দোকানবোৰ চক। নাজিৰা মন্দিৰত সোমাইছোঁ। মন্দিৰৰ পৰা ওলাই গৈছোঁ এতিয়া আমি। জেলেপি ল'ব বোলে, জেলেপি ল'বলৈ সোমাইছে এতিয়া দোকানত। জেলেপি লৈ আছে। পূজাত জেলেপিয়ে মেইন। এয়া নাজিৰা মিলন মন্দিৰ।
লগৰ এজনীক লগ কৰে, তো আমি তালৈকে গৈ আছোঁ। এয়া বাৰ লগৰজনী ওলাই আহিছে আগবঢ়াই নিবলৈ। ৰাস্তাত পাই আছোঁ, তাই কৈছে বা এয়া বাজনী ভাল পাইছে প্ৰিয়ংকা বা অঁ প্ৰিয়ংকা বা এপাক সোমাই যাম ব্লগ কৰিছে বোলে এপাক লগ কৰি যাওঁ তাইক কুকুৰটোৱে খেদিব নি আৰু কেনেবাকে অচিনাকিবিলাকক কুকুৰটোৱে ভুকি আছে, ইমান মৰম লগা। ধৰিব ই জঁপিয়াই দিব, ভয় লাগে মোৰ। মই আৰু গেটটো লগাম অঁ মা আমাৰ কুকুৰে ধৰিব। পুৰা এক্সাইটেড হৈ গৈছেতো। সঁচাকৈ মই গম নাপাওঁ নহয়, তোমাৰ আগত ক'লো মই গম নাপাওঁ মা চিঞৰি আছে। ফাইনেলি ভিতৰলৈ আহি পালোঁ, কুকুৰে এতিয়াও ভুকি আছে। বায়ে এয়া কিবা এটা খাবলৈ দিছে। এখেত বিজি, অথনিৰ পৰা ফোনটোকে চাই আছে। বিদায় লৈ মেলি এতিয়া আমি ওলাব লৈছোঁ ঘৰৰ পৰা। অঁ ফটোশ্বুট আছেই নহয়, ফটো মৰামৰি হৈ আছে। আকৌ কুকুৰটো যেন তেন ওলাই যাওঁগে। বাই বাই বাই। অঁ মানে একেলগে পঢ়া নহয়, তেনেকৈ চিনাকি লগৰে হয়। এতিয়া যাওঁ মণ্ডপলৈ। নাজিৰা এইটো মণ্ডপটো বহুত ধুনীয়াকৈ বনাইছে, দেখি ভাল লাগিছে। ইয়াত কুইজ খেলাই আছে। ওলাই আহিলোঁ এতিয়া মন্দিৰৰ পৰা। বায়ে এতিয়া লগৰ আৰু এজনীক লগ কৰিব বোলে, তাই ইয়াত ৰৈ আছে। লগ পালে বাই এতিয়া ৰাস্তাৰ মাজতে ফটো উঠি আছে। বৰ্তমান আমি ট্ৰেন্সৰ মুখৰ আগত আছোঁ। বায়ে লগৰজনী লগ পোৱাই নাই, তাই ফোন কৰি আছে। এজনী বা একদম ভাগৰি গৈছেগৈ খোজকাঢ়ি। বৰ্তমান আমি এতিয়া নাজিৰা চাৰিআলিত আহি ৰৈ আছোঁ। বা লগৰজনী আহি আছোঁ কৈছে, বৰ্তমানলৈকে আহি পোৱা নাই।
ৰৈ আছোঁ আমি ইয়াতে। লগ পালে বৰ্তমান কথা-চথা পাতি আছে। এজনী বায়েতো ইয়াত লগ কৰি মেলি ফটো-চটো মাৰি আছে আৰু এজনী গৈ জিঅ' অফিচত সোমালে। তাই ইয়াত কাম কৰে, তো ইয়াত দেখা এটা দি আহিলে নাজিৰা আহিলোঁ বুলি। ইয়াত আমি আহি পালোহি এতিয়া US পিজ্জালৈ। US পিজ্জাত কিবা এটা খাই লওঁ, বহুত ভোক লাগিছে। সেই গাইজ আমি আহি পালোহি US পিজ্জালৈ। এখানে পিছফালে লিখা আছে US পিজ্জা বুলি। কি খাম এনেকুৱা চাই লওঁ। এটা পাস্তা ব্রেড, পাস্তা বহু আইটেম আছে। আমেরিকান ব্রেড পিজ্জা আছে। আমাৰ শিমলুগুৰি নাট্য মন্দিৰৰ প্ৰতিমা। পেণ্ডেলটো খুব ধুনীয়া লাগিছে। এতিয়া লাষ্ট এখন পূজা পালপতিলৈ আহিছোঁ। পালপতিটো চাই লওঁ, তাৰপিছত লাষ্ট আৰু ঘৰলৈ যামগৈ। বহুত ফুৰিলোঁ। এয়া সৰুকৈ শিৱ মন্দিৰ এটা বনাইছে দিখৌ নদীৰ পাৰতে। শিমলুগুৰি ষ্টেচনলৈকে আহিলোঁ, ভিতৰলৈ নোসোমা, ভাগৰ লাগিছে। এতিয়া ঘৰলৈ বেক হৈছোঁ। বহুতখিনি ঘূৰিলোঁ মেলিলোঁ। হেল্ল' গাইজ, তো মই জাষ্ট আহি ঘৰ সোমাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।